ঐ তুই পালে 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 हेलो एवरीवन गुड मॉर्निंग सकलोके नमस्कार जनाइছো मोर सुमिरानी एंटरटेनमेंट चैनेलলৈ আপোনালোক সকলোকে এফালে আমাৰ পেটলি আমি দুজনী ভিডিও বনাম আজি হয় কৈ দেচোন এতিয়া বাজিছে 8টা আৰু মই ভাবিলো বহুত দিন ফ্লগ দিয়া নাই ভাবিলো আজি বতৰটো ধুনিয়া যেহেতু তোমাৰ নামটো কৈ দেচোন পেটলি তোমাৰ নামটো কৈ দেচোন কি নমস্কাৰ কলা টানকে কৈ দিয়া Moti hamagi mohon moti kupikaiko soni papa juga papa delilah no papa open your mouth ha 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 আমাৰ পেটলি নামটো বহুত দীঘল দেই আপোনালোকে কি কৈছা কেনে পালে জনাব কি কৈছা আৰু এফালে ইমান ধুনিয়া ৰদ দিছে এফালে পাপাই টিং এটা কাটি আছে বৌ আৰু মা এফালে ধান জৰিব লৈছে লগতে মই সহায় কৰি দিছো বাৰু আমি পুৰা ধান জৰাত ব্যস্ত এফালে এজনী আমাৰ বৌ হয় আৰু মই মানে চালনীখনত এনেকৈ ধান দি দিছো বৌয়ে মানে চালিছে তেতিয়া মানে অলপ সোনকালে হয় পুৰা ৰদত চালি আছে ন আৰু আনফালে এফালে মায়ে ধান মানে ৰদত দি আছে যেহেতু আমাৰ চোতালখন সৰু এফালে ৰদো অলপ অলপকে পৰিছে বাৰু ধান চালি থকা অৱস্থাতে মানে এফালে ছাৰে ফোন কৰিলে স্কুলৰ পৰা মোক যে স্কুললৈ মাতিছে মই মানে পাহৰি গৈছিলোঁ ছাৰে যেতিয়া ফোন কৰিছে তেতিয়াহে মই এফালে মই গা পা ধুই ৰেডি হৈ ল'লোঁ স্কুল যাবলৈ এতিয়া মই স্কুললৈ গৈ আছোঁ যিহেতু কাকপথাৰ 1 নং হাতীগড় গাঁৱত সোণালী জয়ন্তী আছে 4 নৱেম্বৰত সেইকাৰণে মানে স্কুলত মানে ল'ৰা ছোৱালীখিনিক কিবা এটা নৃত্য শিকাবলৈ মই যিহেতু নৃত্য নাজানোৱে বাৰু তথাপি মোক ছাৰে মাতিছে যেতিয়া যি জানো তাকে মই শিকাবলৈ মানে ঘৰৰ পৰা ওলালোঁ আৰু এফালে মই গৈ আছোঁ ৰাস্তা অকলে তাৰপিছত তেনেকৈ মই নাচিব নাজানো বাৰু তথাপিও যি জানো তাকে ছাৰে ক'লে তুমি যি জানা তাকে শিকাবা আহা বুলি মাতাৰ কাৰণে মই আহিলোঁ এয়া স্কুল পালোহি আৰু এতিয়া স্কুলখন ভিতৰলৈ সোমাই যাওঁ স্কুলত গৈ কিনো কৰোঁগৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকেও কেনেকুৱা পালে জনাব ল'ৰা ছোৱালীখিনিক কিনো শিকাব পাৰোঁ তাকে চেষ্টা কৰিম বাৰু যিমান পাৰোঁ শিকাবলৈ এফালে ল'ৰা ছোৱালীখিনি ক্লাছৰ পৰা ওলাই মেলি কি শিকাব কি নিশিকাব সকলোৱে ভাবাত লাগি গৈছে আৰু এফালে মই তাকে ভাবিছোঁ আজি প্ৰথম দিন এবাৰ দেখাই দিম খুব কম সময়ৰ ভিতৰতে ইহঁতি এটা গান প্ৰেক্টিছ কৰি কমপ্লিট কৰিলে যিহেতু এটা গানতে নাচি ইহঁতৰ আমনি লাগিছে বোলে সেইটো কাৰণে মই বেলেগ এটা গান ইহঁতক এবাৰ নাচি দেখালোঁ আৰু ইহঁতি এবাৰ দেখাওঁতে ধুনীয়াকৈ পাৰিছে নাচিবলৈ তাৰপিছত ইহঁতৰ প্ৰেক্টিছটো একদম কম সময়টো একদম কম আছে যিহেতু আপোনালোকক কৈছোঁৱেই অহা 4 নৱেম্বৰত দুদিনীয়া সোণালী জয়ন্তী পাতিছে 1 নং হাতীগড় গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত আপোনালোকে সকলোৱে আহিব দেই নহাকৈ নাথাকিব ভিডিঅ'টিৰ যোগেদি আপোনালোকক সকলোকে এনেকৈ মাতিছোঁ তাৰপাছতে বাকী ল'ৰা ছোৱালীবোৰৰ বোলে নাচি পুৰা ভাগৰ লাগিছে আৰু ইহঁত কেইজনী যিমান নাচিলে বোলে ভাগৰ নালাগে যিমান হ'লেও বোলে নাচি থাকিব পাৰিব মোৰ কিন্তু ভাগৰ লাগিছে বুলি মই বহি চাই আছোঁ দেই ইহঁতক এফালে নাচি থকা পাছতে এফালে ছাৰ এজন আহিলে আৰু ছাৰজনে ইহঁতক কৈছে যে নাচোতে হাতখন কেনেকৈ ঘূৰাব লাগে আৰু ভৰিটো কেনেকৈ কৰিব লাগে ডিঙিটো কেনেকৈ ভাঙিব লাগে ইহঁতক দেখাই আছে আৰু ছাৰজন এতিয়া গ'ল ক'লে নালাগে স্কুলত নাচি বোলে ইহঁতি বহুত ভাল লাগিলে কৈছে আজি সেইকাৰণে ঘৰত যাম কৈছে আমাৰ ঘৰত মই কৈছোঁ নালাগে যাবলৈ তোমালোকৰ ভাগৰ লাগিলে
সকলোৱে কৈছে ভাগৰ লগা নাই, ভাগৰ লাগিলে নাই, তোমালোকৰ বহুতে আছে। কৈছে যাম বুলি। হা এইফালে স্কুলৰ পৰা আহি আমাৰ পেটলিৰ লগত মই ৰাস্তাৰ ফালে ওলাই আহিলোঁ আৰু পেটলিয়ে দেখিছেনে মোক মতা নাই, কাৰণ এইটো পালে 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 আমাৰ পেটলি মানে ললিপপ এটা লৈ আছিলে, মোক খুলি দিব দিছিলে, মই খুলি নিদিয়াৰ কাৰণে মোক মতা নাছিলে আৰু জলদি পৰিলে, এতিয়া পূৰা কন্দাত লাগি গৈছে। এইফালে চাওকচোন পেটলিয়ে ললিপপ লৈ পূৰা কান্দি কান্দি আহিছে খুলি দিয়াৰ পাছতো। ললিপপটো মই লৈ ল'ম এতিয়া।